নমস্কাৰ বন্ধুসকল, লজিকেল আছামলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি মই আপোনালোকলৈ দুটামান পাজুল লৈ আহিছোঁ। প্ৰতিটো পাজুলৰ বাবে আপোনালোকক 10 ছেকেণ্ডকৈ সময় দিয়া হৈছে। গতিকে পলম নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ। যদি আপুনি আমাৰ ভিডিঅ' আজি প্ৰথম চাইছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বলৈ নাপাহৰিব। যদু এটা কোঠাত বন্দী হৈছিল। তাৰ সন্মুখত বাহিৰলৈ যাবলৈ 3খন দুৱাৰ দিছিল। প্ৰথমখন দুৱাৰৰ পাছফালে ভয়ানক ভূত আছিল। 2 নম্বৰখন দুৱাৰৰ পাছফালে জুই লাগি আছিল। 3 নম্বৰখন দৰ্জাৰ পাছফালে দুবছৰ ধৰি ভোকত থকা এটা সিংহ আছিল। এতিয়া আপোনালোকে ক'ব লাগে যদু কোনখন দৰ্জাৰেদি সুকলমে বাহিৰলৈ যাব পাৰিব। আপোনালোকক সময় দিয়া হৈছে 10 ছেকেণ্ড। অধিক সময়ৰ প্ৰয়োজন হ'লে ভিডিঅ'টো পজ কৰি ল'ব পাৰে। যদু 3 নম্বৰখন দুৱাৰেদি সুকলমে বাহিৰলৈ ওলাই যাব পাৰিব, কাৰণ এটা সিংহই 2 বছৰ ধৰি নোখোৱাকৈ থাকিলে তাৰ মৃত্যু হ'ব। এই ফটোখনত দুটা ইমজি একেই আছে। সেই দুটা আপোনালোকে বিচাৰি উলিয়াব লাগে। বিচাৰিবলৈ আপোনালোকক 10 ছেকেণ্ড সময় দিয়া হৈছে। এই ফটোখনত এটা মোবাইল লুকাই আছে, যিটো বিচাৰিবলৈ আপোনালোকক 10 ছেকেণ্ড সময় দিয়া হৈছে। অধিক সময়ৰ প্ৰয়োজন হ'লে ভিডিঅ'টো পজ কৰি ল'ব পাৰে। আপুনি বিচাৰিব পাৰিলেনে? যদি পাৰিলে কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। ধন্যবাদ বন্ধুসকল। ভিডিঅ'টো চাই যদি অলপমানো ভাল লাগিছে তেনেহ'লে বন্ধুসকলৰ লগত শ্বেয়াৰ কৰিব, ভিডিঅ'টো লাইক কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। মই এনেধৰণৰ ভিডিঅ' প্ৰতি সপ্তাহে আপোনালোকলৈ লৈ আহোঁ।